একেবাৰে ডাইৰেক্ট পুলিচ লগাই ইনকাউণ্টাৰ কৰাব লাগে মাদানীক। এই মাদানী ইনকাউণ্টাৰ হৈ গ'লে চিধা হৈ যাব অসমৰ ভাৰতৰ মুছলমান চব লাইনত আহি যাব। এই মাদানীয়ে আঙুলিত নচাই আছে। জাকিৰ নায়কক যেনেকে ইনকাউণ্টাৰ কৰিব বিচাৰি ফুৰিছিলে, পলালে ভাৰতৰ পৰা, ঠিক আছে, এই মাদানীকো তেনেকুৱা অৰ্ডাৰ ভাৰত চৰকাৰে জাৰি কৰিব লাগে, মাদানীক ইনকাউণ্টাৰ কৰিব লাগে। কাৰণ এইবোৰ মানুহ যদিও তেওঁলোকে ৰাইজক দেখুৱাই হাতত পিষ্টল বা বন্দুক লৈ ফুৰা নাই, কিন্তু তেওঁলোকৰ মন মগজুত সোমাই আছে বন্দুক, তেওঁলোকৰ মন মগজুত সোমাই আছে পিষ্টল, তেওঁলোকৰ মন মগজুত সোমাই আছে এই বোমবাৰী, গোলাবাৰী, তেওঁলোকৰ মন মগজুত এইবোৰে সোমাই আছে। তেওঁলোকৰ মন মগজু বুজিবলৈ কাৰণে বহুত সময় লাগিব আমাৰ সহজ সৰল ব্যক্তিসকলক। এই মাদানী হৈছে ঘোৰ ৱাহাবী, হজৰত মহম্মদৰ দুশ্মন, আল্লাহৰ শত্ৰু, কোৰাণৰ শত্ৰু হৈছে মাদানী। কোৰাণৰ শত্ৰু হয়। হজৰত মহম্মদক তেওঁলোকে সন্মান নজনায় এই মাদানীয়ে। জীৱনত হজৰত মহম্মদক সন্মান জনাই নাপালে এই মাদানীয়ে। ৱাহাবী শয়তান, ৱাহাবী শয়তান, দেওবন্দী শয়তান এই মাদানী। হজৰত মহম্মদক কেতিয়াও সন্মান জনাই নাপালে। হজৰত মহম্মদৰ শত্ৰু হুছেইনক এই মাদানীৰ বংশবিলাকে কোনোবা এটা সময়ত হুছেইনক কাৰবালাত শ্বহীদ কৰিছিলে। হুছেইনক, হজৰত মহম্মদৰ নাতি হুছেইনক শ্বহীদ কৰা বংশৰ মানুহ হয় ইহঁতি মাদানী।